পাৰে সেইটো বহুতেই যেনেকৈ ভাবিছে আজি মিডিয়াবিলাকতো সেইবিলাক স্পষ্টকৈ ওলাই গৈছে কিবা হিচাপ নিকাচ হয়তো মিলা নাছিলে সেইকাৰণে পিছুৱাইছিল আৰু এতিয়াতো কোৰ্টৰ অৰ্ডাৰ আছে বাই 15 ডিচেম্বৰ মানে ইলেকশ্যনৰ কাম সম্পূৰ্ণ কৰিব লাগে একক সংখ্যাগৰিষ্ঠতা লৈয়ে BPF-এ পুনৰবাৰ চৰকাৰ গঠন কৰিব BPF-ৰ এইটো মহিলা সজাগতা সভা স্পেচিয়েলি মানে ইলেকশ্যন সম্পৰ্কে কিছুমান সজাগতা কৰিবৰ কাৰণে মহিলা হিচাপে আমাৰ বহুত কথা জানিবলগীয়া থাকে বহুত কথা স্পষ্ট হ'বলগীয়া থাকে গতিকে পলিটিকেলি কিছু সজাগতা মানে আনিবৰ কাৰণে মহিলা সমাৰোহ কৰা হৈছে BPF পাৰ্টিৰ পৰা কি কয় BPF দলে আৰু GSP এই দুটা দলে বৰ্তমান BPF-ৰ বিৰুদ্ধে মানে 17 বছৰে সিহঁতে শাসন কৰাত বহুত দুৰ্নীতি কৰিছে মানে কি কয় বিভিন্ন অভিযোগ আনি আছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে সেইটোতো ইলেকশ্যনৰ ওচৰ হ'লে পলিটিকেল পাৰ্টিবিলাক ইটোৱে সিটোক বিভিন্ন ধৰণৰ তেনেকুৱা এলিগেশ্যনটো আনেই কিন্তু তেওঁলোকে যিখিনি কৈছে সেইটো সম্পূৰ্ণ সত্য কেতিয়াও হ'ব নোৱাৰে গতিকে আপোনালোকেও জানে ৰাইজেও জানে সত্য কথাটো আৰু সেইকাৰণে আজি BPF-ৰ লগত লাখ মানুহ ওলাই আহিছে 6 স্কেডিউলৰ আণ্ডাৰত যিটো অট'নমাছ কাউন্সিল দিছে তাৰ আচল উদ্দেশ্যটো হ'ল যে স্বশাসন হোৱা এতিয়া ট্ৰাইবেলসকলৰ কাৰণে স্বশাসনৰ এটা ব্যৱস্থা কৰা গতিকে এই স্বশাসনৰ যিটো ট্ৰাইবেলসকলক দিয়া শাসন ব্যৱস্থা সেইটো যদি লৈ যোৱা যায় নেশ্যনেল লেভেলত যদি লৈ যোৱা যায় আৰু সেইটো তেনেহ'লে দুৰ্ভাগ্যজনক হ'ব বুলি মই ভাবোঁ কাৰণ বড়োসকলৰ কাৰণে সেইটো এটা সুকীয়া ব্যৱস্থা কৰা হৈছিলে সংবিধানত 6 স্কেডিউলৰ জৰিয়তে ট্ৰাইবেলসকলক স্বশাসনৰ ব্যৱস্থা কৰি দিয়াৰ মানে স্বশাসনৰ ব্যৱস্থা কৰাৰ এটা যিটো বিধি আছে সেইমতে সেইটো কৰা হৈছে এতিয়া যোৱা 15 বছৰত যিখিনি কাম কৰি আছে সেইটো নেশ্যনেল পাৰ্টি নথকাকৈতো কাম কৰিলে যিখিনি হৈছে এতিয়া সকলোৱে জানে BTC-ৰ মানুহে সকলোৱে জানে কিমান উন্নতি হৈছে যোৱা 15 বছৰত কেৱল BTC-ৰ মানুহ নহয় আগতে ইয়াত থাকি যোৱা মানুহবোৰ আহি পেলাই এতিয়া টপত মানে যে BTC-ৰ এনেকুৱা হ'ল আগতে আমি যেতিয়া আছিলোঁ 15 বছৰৰ আগত এনেকুৱাতো অৱস্থা নাছিল গতিকে এতিয়া সকলোৱে দেখিছে যদি কোনোবাই ক্ষমতাত আহিবৰ কাৰণে একো নাই হোৱা আমিহে কৰিব লাগিব আমিহে আহিব লাগিব বুলি কয় সেইটো বেলেগ কথা আৰু সেইটো যিকোনো পাৰ্টিয়ে নিজে শাসনত আহিবৰ কাৰণে বাকজৰিডাল ৰ'বৰ কাৰণে সেইটো বিভিন্ন কথা ক'ব পাৰে কিন্তু সেইটো সত্য নহয় স্পেচিয়েলি মানে পিচ প্ৰচেছ স্পেচিয়েলি এইটো আছিল পিচ একৰ্ড শান্তি চুক্তি আৰু সেইমতে হ'লে আমি সম্পূৰ্ণ শান্তি সকলোৱে পাব লাগিছিল আৰু বিশেষকৈ শান্তি চুক্তি মানে সেইটো যিসকলে আৰ্ম ৰিভলিউশ্যন কৰিছিলে তেওঁলোকৰ দ্বাৰা হোৱা চুক্তি সেইকাৰণে এতিয়া তেওঁলোকৰ কিছুমান মানুহ শান্তি চুক্তিৰ নামত মানে চুক্তি কৰাৰ পিছতো স্বাক্ষৰকাৰীও আজি জেলত সোমাই থাকিবলগীয়া হৈছে গতিকে তেওঁলোকেই মাত্ৰ নহয় এতিয়া যিসকল বাহিৰত আছে NDABৰ সকলোবিলাক গোটৰ যিসকল নেতা আছে যি কেডাৰ আছে তেওঁলোক নিজ মুখেৰেই কৈ আছে আজি BTADৰ বিভিন্ন ঠাইত গৈ পেলাই যে তেওঁলোকে সঁচা অৰ্থত যি শান্তি আহিব বুলি ভাবিছিল এই চুক্তি মানে শান্তি চুক্তিৰ জৰিয়তে সেইটো নাই পোৱা বুলি তেওঁলোকে নিজ মুখেৰেই কৈ আছে আৰু বাইদেউ দেখা গৈছে BJP-য়ে ৰাষ্ট্ৰীয় দলৰ কথা কৈছে এই ক্ষেত্ৰত BJP-য়ে যিবিলাক আঞ্চলিক দল বা আঞ্চলিক শক্তি সেই আঞ্চলিক শক্তিসমূহক নিক্ষেপ কৰাক এটা ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি আপুনি ভাবে নেকি বাইদেউ সেইটোতো সকলোৱে দেখি আছে কিন্তু আমি বিশ্বাস কৰোঁ যে আঞ্চলিক দল স্পেচিয়েলি BPF-ক কেতিয়াও নিষেধ কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ যিকোনো ৰাষ্ট্ৰীয় দলবোৰে আঞ্চলিক দল নাথাকিলে ভাল পায় আৰু তেওঁলোক দুৰ্বল হৈ যোৱাটো বিচাৰে আৰু সেইটো ডেফিনেটলি BJP-ও বিচাৰিব পাৰে সেইটো কিন্তু সেইটো উচিত নহয় আৰু আমি ডাঠিকে ক'ব পাৰোঁ যে BPF-ক কেতিয়াও নিষেধ কৰিব নোৱাৰে BJP-য়ে UPPL দলে লোৱাৰ চেষ্টা কৰি আছে বুলি আপুনি ভাবে নেকি সেইটো মই নাজানো হয়তো UPPL দলে যি চাকৰিৰ ৰাজনীতি আৰম্ভ কৰিছে বা বিভিন্ন ধৰণৰ আঁচনিৰ ৰাজনীতি কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব সেইটো মই দুৰ্ভাগ্যজনক বুলিহে ক'ম আগতে ইলেকশ্যনটো হ'বলৈ দিয়ক ক্ষমতাত আহক জিকক
তাৰপিছত তেওঁলোকে বিভিন্ন আঁচনি, বিভিন্ন ষ্ট্ৰেটেজি, বিভিন্ন পলিচি লৈ চাকৰি দিয়ে, টকা দিয়ে, ঘৰ দিয়ে, সেইবিলাক কৰিব পাৰে। কিন্তু এতিয়াতো কোড অফ কণ্ডাক্টটো চলি আছে। এতিয়া বিভিন্ন ঠাইত আমি শুনিছোঁ বা দেখিছোঁ, আমালৈও হোৱাটছআপত বহুত ফৰ্ম চৰ্ম প্ৰগ্ৰামটো হৈছে আমাৰ BPF দলৰ মহিলা তেওঁলোকে চেণ্ট্ৰেল কমিটিৰ পৰা ব্যক্তি পেলাই প্ৰত্যেক ব্লক কমিটিত মহিলা মঞ্চ বা মহিলা গেদাৰিং প্ৰগ্ৰাম কৰিছে। আজি আমাৰ ইয়াতো হোৱা হৈছে আৰু আজি দেখিছোঁ ইয়াত মহিলা মঞ্চ বা মহিলাবিলাকৰ যি স্বতঃস্ফূৰ্তভাৱে যে আমাৰ সমৰ্থন জনাইছে, দেখিছোঁ কমচে কম 5,000 মহিলা ইয়াত ভোট খাইছে। গতিকে আমি আশা কৰিছোঁ যে 5,000 ইনটু 3 এভাৰেজ 15,000 ভোট পোৱা বুলি মই ধৰি লৈছোঁ। মানে প্ৰত্যেক ফেমিলিত 3জন মেইন 3জনটো ভোটাৰ থাকে। গতিকে 15,000 আমি ইয়াত ভোট পোৱা বুলি আশা কৰিছোঁ আৰু জিকাটো খাতাটো মই ধৰি লৈছোঁ। কণ্টেষ্ট হ'ব তেওঁ চিটিং MCLA আছে। জিৰণৰ ভোট ইউপি দলৰ যি ভোট তেখেতৰ মেক্সিমাম ভোট 9,700 2005ৰ পৰা আজিলৈকে তলে যি ইলেকশ্যন কৰিছে 9,000ৰ বেছি পোৱা নাই। 9,500 যোৱাবাৰ জিৰ'ত 9,700 পাইছে। মইতো আগতে প্ৰথম ইলেকশ্যনত পাইছোঁ প্ৰথমে 27,000 পাইছোঁ। ছেকেণ্ডত মই পাইছিলোঁ 15,700। তেওঁলোকে 900 বা 9,000 অতিক্ৰম নকৰে। খেতিয়ক দিলে 10,000 পোৱা নাই। গতিকে এইবুলিও আজি চাওক আপোনাৰ এইখিনি চালে আপোনাক গম পাব মই কিমান পাম। কমচে কম 20,000 পামতো নিশ্চয় পাম। কমচে কম আপোনাৰ জিকাটো নিশ্চিত হৈ গৈছে। জিকাটো নিশ্চিত বুলি মই ধৰি লৈছোঁ।